নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কেনে আছা তোমালোক? আশা কৰোঁ ভালে আছা। আজি আমি শিকিম ক্লাছ 10ৰ সাধাৰণ গণিত অধ্যায় 1 বাস্তৱ সংখ্যা, যোনটোক ইংলিছত কয় ৰিয়েল নাম্বাৰ। আৰু এইটো তোমালোকৰ নতুন কিতাপত নতুন চিলেবাছ হিচাপত হ'ব। ফাৰ্ষ্ট চেপ্টাৰ আছে তোমালোকৰ বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা শিকাৰ আগত আমি কিছুমান সংখ্যাৰ বিষয়ে কৰিব লাগে, যোনটো তোমালোকে অলৰেডি ক্লাছ 9ত পঢ়িছিলা। যেনেকা 1 নম্বৰ স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? স্বাভাৱিক সংখ্যাবোৰ 1ৰ পৰা ষ্টাৰ্ট হয়, হয়নে? যেনেকা 1 2 3 4 ডট ডট ডট, মানে আৰু বহুত আছে। স্বাভাৱিক সংখ্যা ক'ৰ পৰা ষ্টাৰ্ট হয়? 1ৰ পৰা ষ্টাৰ্ট হয়। তাৰপিছত স্বাভাৱিক সংখ্যাৰ পিছত পূৰ্ণ সংখ্যা, যিবোৰ সংখ্যা 0ৰ পৰা ষ্টাৰ্ট হয়, যেনেকে 0 1 2 3 4 ডট ডট ডট, তেনে সংখ্যাক পূৰ্ণ সংখ্যা কয়। তাৰপিছত আহিলে অখণ্ড সংখ্যা, মানে অখণ্ড সংখ্যাক কয় ঋণাত্মক সংখ্যা আৰু তাৰ লগতে সকলো পূৰ্ণ সংখ্যাক একেলগে মিলাই কিনে অখণ্ড সংখ্যা বুলি কয়। যেনেকৈ -3 -2 -1 0 1 2 3, মানে অখণ্ড সংখ্যাবিলাক মাইনাছৰ ফালেও অসীমলৈকে যাব পাৰিব আৰু প্লাছৰ ফালেও অসীমলৈকে যাব পাৰিব। অ'কে, বুজি পালা? এইবিলাকক কয় অখণ্ড সংখ্যা। তাৰপিছত নেক্সটটো 4 নম্বৰ, তোমালোকে জানা অলৰেডি, যুগ্ম সংখ্যা। যিবোৰ সংখ্যাক আমি কিহেৰে হৰণ কৰিব পাৰি? 2ৰে। যিবোৰ সংখ্যাক আমি 2ৰে হৰণ কৰিব পাৰি, তেনে সংখ্যাক কি সংখ্যা বুলি কয়? যুগ্ম সংখ্যা, হয়নে? যেনেকৈ 2 4 6 8 আদি সংখ্যাবোৰক যুগ্ম সংখ্যা বুলি কয়। তাৰপিছত 5 নম্বৰ আহিলে অযুগ্ম সংখ্যা। যিবোৰ সংখ্যাক আমি 2ৰে সম্পূৰ্ণভাৱে হৰণ কৰিব নোৱাৰি। আগৰটো আছিলে 2ৰে সম্পূৰ্ণভাৱে হৰণ কৰিব পাৰি, সেইবিলাকক কয় যুগ্ম সংখ্যা। আৰু অযুগ্ম হ'ল যিবোৰ সংখ্যাক আমি 2ৰে সম্পূৰ্ণৰূপে হৰণ কৰিব নোৱাৰি, তেনে সংখ্যাক কয় অযুগ্ম সংখ্যা। যেনেকৈ 1 3 5 7 আৰু বহুত আছে, অসীমলৈকে আছে, হয়নে? নেক্সট আহিলে মৌলিক সংখ্যা। বহুত ইম্পৰ্টেণ্ট, এইটো ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, তোমালোকে সদায় লাগি থাকে। যিবোৰ সংখ্যাৰ মাত্ৰ 2টা উৎপাদক থাকে, যেনে 1 আৰু সংখ্যাটোৰ নিজে, হয়নে? বহুতে হয়তো জানা, সূত্ৰটো অলৰেডি বহুতে জানা অলৰেডি, আৰু যিবিলাকে নাজানে ভালকে লিখি লোৱা। যিবোৰ সংখ্যাৰ মাত্ৰ 2টা উৎপাদক থাকে, যেনে 1 আৰু সংখ্যাটোৰ নিজে, তেনে সংখ্যাক মৌলিক সংখ্যা বোলে। যেনে 2ৰ কেইটা উৎপাদক আছে? মাত্ৰ 2টা উৎপাদক আছে, হয়নে? এটা হ'ল 1 আৰু এটা হ'ল 2 নিজে, মানে 2ক আমি 1 মানে 1ৰে আৰু 2ৰে হৰণ কৰিব পাৰি, সেইকাৰণে 2 এটা কি হ'ল? মৌলিক সংখ্যা। একেদৰে 3ক আমি কিৰে হৰণ কৰিব পাৰি? 1 আৰু 3ৰে হৰণ কৰিব পাৰি, হয়নে? একেদৰে 5ক আমি 1 আৰু 5ৰে হৰণ কৰিব পাৰি। ঠিক তেনেকৈ 7, নেক্সটটো হ'ব 11, নেক্সটটো 13, নেক্সটটো 17, এনেকৈ যাই থাকিব। বুজি পালা? নেক্সট হ'ল যৌগিক সংখ্যা। যৌগিক সংখ্যা মানে কি হয় জানানে তোমালোকে? যিবোৰ সংখ্যাৰ 2টাতকৈ বেছি উৎপাদক থাকে। মৌলিকত কি আছিলে? মাত্ৰ 2টা উৎপাদক হ'ব লাগে, 1 আৰু সংখ্যাটোৰ নিজে, আৰু যৌগিকত হ'ব লাগে 2টাতকৈ বেছি উৎপাদক। তেনে সংখ্যাক যৌগিক সংখ্যা বোলে। মানে 2টাতকৈ বেছি উৎপাদক থাকিলে তেনে সংখ্যাক কি সংখ্যা বুলি কয়? যৌগিক সংখ্যা বুলি কয়। যেনেকৈ 4ৰ কেইটা উৎপাদক আছে? মানে 4ক আমি কিহেৰে হৰণ কৰিব পাৰি? 1ৰে হৰণ কৰিব পাৰি, 2ৰে হৰণ কৰিব পাৰি, আৰু 4ৰে হৰণ কৰিব পাৰি। সেইকাৰণে 4 এটা কি হৈ গ'ল? যৌগিক সংখ্যা হৈ গ'ল। কাৰণ 4ৰ কেইটা উৎপাদক থাকিলে? 3টা, হয়নে? এটা হ'ল 1, আৰু এটা হ'ল 2, আৰু এটা হ'ল 4। 3টা উৎপাদক থাকিলে মানে 2টাতকৈ বেছি হ'ল, সেইকাৰণে 4 এটা কি হৈ যাব? যৌগিক হৈ যাব। অ'কে, একেদৰে 6ক আমি কিহেৰে হৰণ কৰিব পাৰি? 6ক আমি 1ৰে হৰণ কৰিব পাৰি, 2ৰে হৰণ কৰিব পাৰি, 3ৰে হৰণ কৰিব পাৰি, আৰু 6ৰে হৰণ কৰিব পাৰি। গতিকে 6ৰ কেইটা উৎপাদক হ'ল টোটেল? 4টা, সেইকাৰণে 6ও এটা কি সংখ্যা হ'ব? যৌগিক সংখ্যা হ'ব। একেদৰে তুমি চেক কৰিব পাৰা 8, 9, 10, 12 এইবিলাক হ'ব যৌগিক সংখ্যা। ঠিক আছে? নেক্সট হ'ল পৰিমেয় সংখ্যা।
পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কোনবিলাক? যিবোৰ সংখ্যাক p by q আৰ্হিত প্ৰকাশ কৰিব পাৰি, য'ত কি হ'ব লাগিব, q not equal to 0 হ'ব লাগিব, আৰু p, q বিলাক কি হয়, অখণ্ড সংখ্যা হয়। তেনে সংখ্যাক আমি কি কওঁ? পৰিমেয় সংখ্যা বুলি কওঁ। ঠিক আছে, মানে আমি এইটো মেইন বস্তু আমি জানিব লাগিব যে যিবোৰ সংখ্যাক p by q আৰ্হিত প্ৰকাশ কৰিব পাৰি, তেনে সংখ্যা কি ক'ব? পৰিমেয় সংখ্যা হ'ব। যেনে 1/2 এইটো আৰ্হিত হৈছেনে? p by q আৰ্হিত হৈছে, হয়নে? একেদৰে 2/3 -4/5 মানে মাইনাছত হ'ব পাৰে, প্লাছত হ'ব পাৰে, কাৰণ মাইনাছ প্লাছ সব মিলাইতো অখণ্ড সংখ্যা হয়, হয়নে? একেদৰে -7/9। মই কেইটামান এক্সাম্পল দিছোঁ, আৰু তোমালোকে বহুত এক্সাম্পল দিব পাৰিবা। একেদৰে ক'ব পাৰিবানে 5টো এটা পৰিমেয় সংখ্যা হ'বনে? 5টো এটা পৰিমেয় সংখ্যা হ'ব, কাৰণ 5ৰ তলত এটা 1 আছে, হয়নে? তো সেইকাৰণে 5/1 এটা কি হ'ব? পৰিমেয় সংখ্যা হ'ব। একেদৰে -3 তাৰ তলতো 1 আছে, 0ৰ তলতো 1 আছে, মানে তলতহে 0 হ'ব নোৱাৰে কৈছিলে, কিন্তু ওপৰত 0 হ'ব পাৰিব। আৰু দুই প্ৰকাৰৰ, যেনেকে যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত, বুজি পোৱা নে? যিবিলাক এণ্ডিং হৈছে, মানে শেষ হৈছে, সেইবিলাকক ক'ব পৰিমেয় সংখ্যা। যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু পুনৰাবৃত্ত, এইটো কি হৈছে? সমাপ্তটো হোৱা নাই, হয়নে? আৰু ইয়াৰ পুনৰাবৃত্ত হৈছে, ৰিপিট হৈছে, মানে তো এইবিলাক সংখ্যা কি ক'ব? পৰিমেয় সংখ্যা বুলি ক'ব। বুজি পালা? আৰু নেক্সট আছে 9 নম্বৰ। 9 নম্বৰটো আছে অপৰিমেয় সংখ্যা। যিবোৰ সংখ্যাক p by q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি, তেনে সংখ্যা কি ক'ব? অপৰিমেয় সংখ্যা বুলি ক'ব। অ'কে, চ' কোনবিলাকক p by q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি? যিবিলাক কি হয়, ৰুট অভাৰ থাকে, যেনেকে √2, √3, √5, √4টো দিব নোৱাৰি, কাৰণ √4 √4ৰ স্কুৱাৰত হৈ যাব আকৌ 2, হয়নে? চ' 2 এটা কি হৈ গ'ল? 2 এটা হৈ গ'ল পৰিমেয় সংখ্যা। চ' যাৰ কাৰণে আমি √4 মানে যিবিলাক মানে পূৰ্ণবৰ্গ সংখ্যা, সেইবিলাক সংখ্যাৰ √4 ল'লেও সেইটো কি হৈ যাব? এটা পৰিমেয় সংখ্যা হৈ যাব, যাৰ কাৰণে এইটো কি নহয়? অপৰিমেয় সংখ্যা নহয়। অ'কে, বুজি পালা? নেক্সট এটা আছে পাই, এইটো জানা অলৰেডি তোমালোকে, যেনেকা বৃত্ত চেপ্টাৰত আমি পাওঁ, বৃত্ত চেপ্টাৰত যোনটো ইউজ কৰা হয় পাই, আৰু ইয়াৰ এপ্ৰক্সিমেট ভেলু ইউজ কৰে 22/7। চ' ইয়াতে পাইটো ইয়াতে কি হৈ যাব? অপৰিমেয় সংখ্যা হ'ব। আৰু যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতি কি হয়? দশমিক বিস্তৃতি অপৰিসমাপ্ত হয়, তাৰ লগে আৰু পুনৰাবৃত্ত নহয়। অপৰিসমাপ্তটো হৈছে, আৰু এইটো পুনৰাবৃত্ত হোৱা নাই, ৰিপিট হোৱা নাই, মানে যেনেকা কি আছে, এইটো এটা 0 আহিছে, এইটো দুটা 0, এইটো তিনিটা 0, এইটো চাৰিটা 0, এনেকৈ যদি গৈ থাকে, এইবিলাক সংখ্যা ক'ব কি সংখ্যা? অপৰিমেয় সংখ্যা। তাৰপিছত নেক্সট আছে 10 নম্বৰ। 10 নম্বৰ হ'ল বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা মানে কোনবিলাক? যিবিলাক সংখ্যা মানে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়। বুজি পালানে? আমি ইমান সময় যিবিলাক পঢ়িলো যে পৰিমেয় সংখ্যাৰ বিষয়ে পঢ়িলো, চ' পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাক দুটাক মিলাই কেনে কি কয়? বাস্তৱ সংখ্যা বুলি কয়। যেনেকে 1/2 এটা পৰিমেয় সংখ্যা আছিলে, চ' এইটোও বাস্তৱ হ'ব। 1/3 এইটো পৰিমেয়, যাৰ কাৰণে বাস্তৱ হ'ব। 2/5 -3/7 এইবিলাক চব পৰিমেয় আছিলে, এইকেইটা বাস্তৱ হয়। একেদৰে √2, √3, পাই আদি এইকেইটা কি আছিলে? অপৰিমেয়। চ' এইকেইটাও কি হয়? বাস্তৱ সংখ্যা। মানে আমি এতিয়ালৈকে যিমানবিলাক সংখ্যা পঢ়িছো, ষ্টাডি কৰিলো, চবকেইটা কি হয়? বাস্তৱ সংখ্যাৰ ভিতৰত পৰে। বুজি পালানে? নেক্সট আহিলে উৎপাদক। উৎপাদক কাক কয়? উৎপাদক হ'ল এনে এটা সংখ্যা যিয়ে আন এটা সংখ্যাক কোনো বাশেষ নথকাকৈ সম্পূৰ্ণৰূপে হৰণ কৰে। মানে উৎপাদক হ'ল এনে এটা সংখ্যা যি সংখ্যাটোৱে আন এটা সংখ্যাক সম্পূৰ্ণৰূপে হৰণ কৰিব। যেনেকা মই এটা ল'লো, ধৰা 12ক আমি যদি হৰণ কৰোঁ, চে ফৰ এক্সাম্পল 3ৰে, চ' 3 12ত কেইবাৰ যাব? 4বাৰ যাব, হয়নে? 3 4বাৰ যাব, 4 3 4 গুণ 12। তো বাশেষ কিমান থাকিলে? 0, মানে 12ক 3ৰে সম্পূৰ্ণৰূপে হৰণ গৈছে, হয়নে? চ' সেইকাৰণে 3 এটা কি হ'ব? 12ৰ
উৎপাদক হ'ব। বুজি পালা? যেনে ইয়াতে উদাহৰণ দিয়া হৈছে 8ৰ উৎপাদক কেইটা হ'ল, মানে 8ক কিৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰি? 1ৰে পাৰি, 2ৰে পাৰি, 4ৰে পাৰি আৰু 8ৰে পাৰি, হয়নে? এই গোটেই কেইটা কি হ'ল? 8ৰ উৎপাদক হ'ল। বুজি পালা? নেক্সট 12ৰ উৎপাদকবোৰ হ'ল 12ক কিৰে হৰণ কৰিব পাৰি? 1ৰে পাৰি, 2ৰে, 3ৰে, 4, 6 আৰু 12। এই গোটেই কেইটাৰে 12ক ডিভাইড কৰিব পাৰি, মানে হৰণ কৰিব পাৰি, যাৰ কাৰণে এই গোটেই কেইটা 12ৰ কি হ'ল? উৎপাদক হ'ল। বুজি পালা উৎপাদক কি হয়? ভিডিঅ'টো পজ মাৰি তোমালোকে নোটছ বনাই ল'ব পাৰিবা, যাতে আগন্তুক এক্সামৰ কাৰণে হেল্প হয়। নেক্সট ইম্পৰ্টেণ্ট এটা টপিক, সহমৌলিক। জানানে তোমালোকে সহমৌলিক কাক কয়? চোৱা, এইটো সহমৌলিক কাক কয়? দুটা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক, গৰিষ্ঠ মানে আটাইতকৈ ডাঙৰ, হয়নে? আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক যদি কি হয়? 1 হয়, মানে মেক্সিমাম চবতকৈ ডাঙৰটোৱে কি হ'ব লাগিব? 1 হ'ব লাগিব, হ'লে সংখ্যা দুটাক সহমৌলিক বোলে। বুজি পালা? যেনে 2 আৰু 3, 2 আৰু 3ৰ মেক্সিমাম মানে গৰিষ্ঠ কিমান হ'ব? 2 কি লিখিব পাৰিবা? 2ক লিখিব পাৰিবা যে 2 into 1 আৰু 3ক লিখিব পাৰিবা 3 into 1, হয়নে? তো সাধাৰণ উৎপাদক কি হ'ল? 1 হ'ল, হয়নে? চ' সেইকাৰণে এইটো মেক্সিমাম মানে গৰিষ্ঠ সাধাৰণ উৎপাদক 1 হ'ল, যাৰ কাৰণে 2 আৰু 3 কি হৈ যাব? সহমৌলিক হ'ব। বুজি পালা? নেক্সট 4 আৰু 5, 4ক তুমি বেছি কি লিখিব পাৰিবা? 2 into 2 into 1 আৰু 5ক লিখিব পাৰিবা 5 into 1। চ' ইয়াতো সাধাৰণ উৎপাদক কি থাকিলে? 1 থাকিলে। চ' সেইকাৰণে 4 আৰু 5ও কি হৈ যাব? সহমৌলিক হ'ব। আৰু এটা এক্সাম্পল চোৱা, 8 আৰু 15, 8ক তুমি লিখিব পাৰা 2 into 2 into 2 into 1, হয়নে? লিখিব পাৰা। 15ক কি লিখিব পাৰা? 3 into 5 আৰু 1। তো এইটো সাধাৰণ উৎপাদক কি থাকিলে? 1 থাকিলে। চ' এইটোৰো গৰিষ্ঠ সাধাৰণ উৎপাদক 1 হ'ল, যাৰ কাৰণে 8 আৰু 15ও কি হৈ যাব? সহমৌলিক হ'ব। অ'কে, ক্লিয়াৰ? কিবা ডাউট থাকিলে কমেণ্ট কৰি সুধিব পাৰিবা। নেক্সট আছে এইটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট টপিক এটা, গসাউ। জানা অলৰেডি, ইয়াৰে ফুল ফৰ্মটো জানা? গৰিষ্ঠ সাধাৰণ উৎপাদক। তো কাক কয় গসাউ? দুটা বা তাতকৈ অধিক সংখ্যাক সম্পূৰ্ণৰূপে হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোক গসাউ বোলে। বুজি পালানে কি ক'লে? যে তুমি দুটা সংখ্যা বা তাতকৈ বেছি সংখ্যা ল'ব লাগিব, দুটা বা তাতকৈ বেছি সংখ্যা ল'ব লাগিব, আৰু সেই দুটা সংখ্যাক সম্পূৰ্ণৰূপে হৰণ কৰিব পৰা সংখ্যাটো। যেনেকৈ দুটা সংখ্যা তুমি ল'লা, এটা ল'লা যে এটা ল'লো 12 আৰু এটা ল'লো 16, সে ফৰ এক্সাম্পল এটা ল'লো 12, এটা ল'লো 16। এই দুটা সংখ্যাক সম্পূৰ্ণৰূপে হৰণ কৰিব পৰা সংখ্যাটো কি হ'ব? সম্পূৰ্ণৰূপে হৰণ কৰিব, দুটাকে হৰণ যাব লাগিব। তো 12ক 4ৰে ডিভাইড কৰিব পাৰি, 16কো মেক্সিমাম 4ৰে ডিভাইড কৰিব পাৰি। দুটাকে 12কো 4ৰে ডিভাইড কৰিব পাৰি, 16কো 4ৰে ডিভাইড কৰিব পাৰি। চ' এই সংখ্যাটোৰ কথা কোৱা হৈছে যে দুটা বা তাতকৈ অধিক সংখ্যাক সম্পূৰ্ণৰূপে হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোক, মানে এইটো ডাঙৰ সংখ্যা 4ৰ বিষয়ে ক'লে গসাউ বোলে। আৰু গসাউবিলাক আমি কেনেকৈ ওলাম? এইটো তোমালোকৰ চেপ্টাৰত দিয়া আছে। গসাউ কেনেকৈ ওলায়? সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল। এইটো ৰুলছ হয়, এইটো নিয়ম হয়, এইটোৰে আমি কি কৰিব পাৰি? গসাউ উলিয়াব পাৰি। আমি আগৰ ভিডিঅ'ত, নেক্সট ভিডিঅ'ত আমি এইটো ব্যৱহাৰ কৰি গসাউ উলিয়াই দেখাম। অ'কে, নেক্সট আহিলে লসাগু। লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক। এইটো কি হয় আকৌ জানানে তোমালোকে? এইটো কি হয়? দুটা বা তাতকৈ অধিক সংখ্যাৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো লসাগু বোলে। মানে দুটা বা তাতকৈ অধিক সংখ্যাৰে কোনোবা এটাক যদি তুমি সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰা, যেনেকৈ মই যদি লওঁ এটা ল'লো আগৰ নিচিনাকে 12 আৰু এটা ল'লো 16, আগৰ নিচিনাকে 12 আৰু 16 ল'লো। চ' 12 আৰু 16ৰে হৰণ কৰিব পৰা চবতকৈ সৰু সংখ্যাটো, আটাইতকৈ সৰু সংখ্যাটো কি হ'ব?
লসাগু বুলি ক'ব। চ' যেতিয়া তুমি কি ক'বা 12ৰ মানে মাল্টিপল লিখিবা, যেনেকৈ 12ৰ মাল্টিপল হ'ব, নেক্সট হ'ব 24, নেক্সট হ'ব 36, হয়নে? মানে 12ৰ 1 গুণ 12, 12ৰ 2 গুণ 24, 12ৰ 3 গুণ 36 আৰু 12ৰ 4 গুণ কিমান হ'ব 48। একেদৰে এইটো যদি আমি লিখোঁ 16, নেক্সট হ'ব 32, 16 1 গুণ 16, 16 2 গুণ 32 আৰু 16ৰ 3 গুণ হ'লে কিমান হ'ব 42 হৈ যাব, হয়নে? যদি কমন কোনটো থাকিলে এই 48 ন, এইটো বিশেষ হৈছে আটাইতকৈ সৰু সংখ্যাটো, দুয়োটাৰে হৰণ যাব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব 48। চ' এই 48 হ'ব এই 12 আৰু 16ৰ লসাগু। বুজি পালা? আৰু লসাগু উলিওৱাৰ নিয়মটো কি হ'ল? লসাগু উলিওৱাৰ নিয়মটো হ'ল যে সংখ্যা দুটাত থকা প্ৰতিটো, আগৰটোত কি আছিলে? আগৰটোত আছিলে সাধাৰণ মৌলিক উৎপাদক, গ সা উত কি ওলাব লাগিব? সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰান্তক ঘাত ল'ব লাগিব, আৰু এটাত প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম ঘাত ল'ব লাগিব। এইটো বহুত ইম্পৰ্টেণ্ট, ইয়াতে ক্ষুদ্ৰতম থাকে আৰু ইয়াতে বৃহত্তম থাকে। বুজি পালা? ক্লিয়াৰ ইয়ালৈকে? তাৰপিছত এই লসাগু আৰু গ সা উৰ কাৰণে এটা ফৰ্মুলা থাকে, ফৰ্মুলাটো চাবা। ফৰ্মুলাটো কি হয়? গ সা উ a, b, তাৰমানে a আৰু b দুটা সংখ্যা থাকিব, সেই সংখ্যা দুটাৰ গ সা উ ইনটু লসাগু a, b, সেই সংখ্যা দুটা, যি সংখ্যা দুটাৰ গ সা উ ওলাইছো, একে সংখ্যা দুটাৰ লসাগু ওলোৱাৰ পিছত যদি আমি দুটাক পূৰণ কৰোঁ, মানে গ সা উ আৰু লসাগু যদি পূৰণ কৰোঁ আৰু সংখ্যা দুটাকো পূৰণ কৰিলে একে হয়, ভেলুটো কি হ'ব? একে হ'ব। বুজি পালানে? a আৰু b দুটা সংখ্যা দিয়া থাকিব, এই দুটাৰ গ সা উ আৰু লসাগুৰ পূৰণফল ইকুৱেল হ'ব সংখ্যা দুটাৰ পূৰণফল। বুজি পালা? চ' ইয়াৰ পৰা আমি ফৰ্মুলাটোক মডিফাই কৰিব পাৰি। মডিফাই মানে কেনেকা? যদি আমাক খালি অকল গ সা উ উলিয়াব লাগে, তেনেহ'লে আমি কি কৰিম? a ক্ৰছ b ৰ লগত, মানে a ইনটু b ৰ লগত এইটো যাই কিনে কি হ'ব? হৰণ হৈ যাব, হয়নে? এইটো কি হৈ আছে? পূৰণ হৈ আছে। ইকুৱেলৰ ইফালে গ'লে কি হৈ যাব? হৰণ হৈ যাব। পালা বুজি? নেক্সটটো যদি আমাক লসাগু উলিয়াব লাগে, লসাগু উলিয়াবলৈ হ'লে কি কৰিব লাগিব? একেদৰে a ক্ৰছ b, মানে a ইনটু b, a ইনটু b ৰ লগত এইটো আহি যায় কেনে কি হৈ যাব? হৰণ হৈ যাব। বুজি পালা? তাৰপিছত আহিলে উপপাদ্য 1.1, ইম্পৰ্টেণ্ট উপপাদ্য হয়, এক্সামত লিখিবলৈ আহে। এইটোক কয় পাটিগণিতৰ মৌলিক উপপাদ্য। কি বুলি কয়? পাটিগণিতৰ মৌলিক উপপাদ্য। তোমালোকৰ কোৱেশ্যনত থাকে কেতিয়াবা যে পাটিগণিতৰ মৌলিক উপপাদ্যটো লিখা। তো কি লিখিব লাগিব চোৱা? প্ৰত্যেক যৌগিক সংখ্যাকেই মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। তো আমি যৌগিক সংখ্যা অলপ আগতে পঢ়ি আহিলোঁ। কি আছিলে যৌগিক সংখ্যা? যিবিলাক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে। আমি যৌগিক সংখ্যা পঢ়িছিলোঁ তে। চোৱা, যৌগিক সংখ্যা কি আছিলে? যে যিবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে, তেনে সংখ্যা কি কয়? যৌগিক সংখ্যা বুলি কয়, হয়নে? চ' ইয়াতে কৈছে যে প্ৰত্যেক যৌগিক সংখ্যাকেই মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। গুণফল মানে পূৰণফল অথবা উৎপাদকত প্ৰকাশ কৰিব পাৰি। তো কমচে কম তুমি এলৈকে লিখিব লাগিব যদি এক্সামত আহে, আৰু গোটেইখিনি লিখিলেতো ভালে কথা। আৰু মৌলিক উৎপাদকৰ প্ৰকাশ পোৱা ক্ৰমটো, যোনটো ক্ৰমত আহিব, তাৰমানে এনেকৈ মৌলিক উৎপাদকৰ ক্ৰমটো আহিব যে, সেইটো কথা কৈছে। বাহিৰে আন উৎপাদক অদ্বিতীয়, মানে ইয়াতে যিকেইটা উৎপাদক আহিব সেইকেইটাই থাকিব, ইয়াৰ বাহিৰে আৰু বেলেগ উৎপাদক নাই। যেনেকা উদাহৰণ 18ত কি কি হ'ব? এনেকৈ ওলাইছে 18 যদি হৰণ কৰা, ফাৰ্ষ্টত কিহেৰে ডিভাইড যাব? হৰণ যাব 2ৰে ন, 2 ইয়াতে যাব 9 বাৰ, নেক্সট ইয়াতে কিহেৰে যাব? 3ৰে, 3 যাব 3 বাৰ। সেইকাৰণে লিখা হৈছে 2 × 3 × 3, এইটো 2 × 3 × 3। পালা বুজি? নেক্সট দিয়া আছে 30টো একেদৰে। 30টো যদি তুমি ফাৰ্ষ্টত 2ৰে ডিভাইড কৰা, কিমান হ'ব? 15 হ'ব। এতিয়া 15ক 3ৰে ডিভাইড যায় 5 হ'ব। কি হ'ল? 2 × 3 × 5, সেইকাৰণে 2 × 3 × 5। একেদৰে তাৰে মানে 144টো ভেৰিফাই কৰি চাবা তোমালোকে কেনেকুৱা হৈছে। 144ক চাইডত যদি হৰণ কৰি চাবা,
আৰু চাবা যে এইটো হ'ব 2 ইনটু 2 ইনটু 2 ইনটু 2 মানে 2 কেইবাৰ আহিব 4বাৰ আৰু 3 আহিব 2বাৰ। চ' এইকেইটা হ'ল চবকেইটা যৌগিক সংখ্যা। আমি কি কৰিলোঁ এইবিলাক চব মৌলিক সংখ্যাৰ পূৰণফল হিচাপে মানে গুণফল হিচাপে প্ৰকাশ কৰিলোঁ। বুজি পালা? এইটো আছিলে তোমালোকৰ উপপাদ্য 1.1। অ'কে, থেংক ইউ আজিলৈ।